নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জেডি ব্লগছ আৰু আমি এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান আহি পালোঁ হৰিয়াগাঁও চক পাইছোঁহি আহি, আৰু 4.5 কিলোমিটাৰ আমি মৃত্যুঞ্জয় মন্দিৰ পাম। জীৱনত এটা বহুত ডাঙৰ সপোন আছিলে যে মৃত্যুঞ্জয় মন্দিৰ আহিম, আৰু ফাইনেলি আজি এই সপোনটো পূৰা হ'ল। আৰু চেষ্টা কৰিছোঁ বহুত, আপোনালোকে ছাপোৰ্ট কৰক আৰু সহায় কৰক। মন্দিৰটো গোটেইটো আপোনালোকক দেখাব পৰা নাই যদিও আমি যিমানখিনি পাৰোঁ দেখাইছোঁ, আৰু আপোনালোক আহক, আহি পেলাই চাওক। বহুত ডাঙৰ মন্দিৰ হয় এইটো, আহক।